মই আজি ইয়াত কম scertdeledassam এন্ট্ৰেন্স এক্সামৰ কাৰণে সহায় হোৱা কেইটামান গুৰুত্বপূৰ্ণ কথা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ বিষয়ে গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব তাৰপিছত যদি ভাল লাগে তোমালোকে প্লিজ শ্বেয়াৰ কৰিবা ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে ন চ' মই ইয়াত এতিয়া আঁকি থৈ দিছোঁ এখন পৃথিৱীখন ধৰি লৈছোঁ চ' পৃথিৱীখনৰ দুটা মেৰু থাকে উত্তৰ মেৰু আৰু উত্তৰ মেৰু সেইটো চবেই জানে হয়নে উত্তৰ মেৰু আৰু এইফালে আছে দক্ষিণ মেৰু তাৰপিছত উত্তৰ মেৰুটোক আমি সুমেৰু বুলি কোৱা হয় সুমেৰু তাৰপিছত দক্ষিণ মেৰুটোক কুমেৰু বুলি কয় কুমেৰু বুলিও কয় তাৰপিছত উত্তৰ মেৰু আৰু দক্ষিণ মেৰু মানে সংলগ্ন এডাল ৰেখা যি হৈছে পৃথিৱীৰ একদম কেন্দ্ৰবিন্দুৰ মাজেৰে যদি কল্পনা কৰা ৰেখা কল্পনা কৰা হৈছে যিহেতু এইবিলাক চব কাল্পনিক হয় সকলোবিলাক দ্ৰাঘিমা ৰেখা অক্ষৰেখা বা মেৰুদণ্ড ন এইবিলাক সকলোবিলাক কি হয় কাল্পনিক ৰেখা হয় চ' উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংলগ্ন কৰা কাল্পনিক ৰেখাডাল কিহৰ মাজতে আহিব লাগিব পৃথিৱীৰ কেন্দ্ৰৰ মাজতে আহিব লাগিব সেই কল্পনা কৰা ৰেখাডালক মেৰুদণ্ড বুলি কয় চ' মেৰুদণ্ডৰ সোঁ চাইডে আমি ইয়াত লিখিম পূব হৈছে এইফালে পূব আৰু এইফালে বাওঁফালে হ'ল পশ্চিম বাওঁফালে হ'ল পশ্চিম তাৰপিছত আমি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু সংলগ্ন কিছুমান ৰেখা এই মেৰুদণ্ডৰ পূবফালে আৰু সোঁফালে আৰু বাওঁফালে পূবফালে আৰু পশ্চিমফালে কিছুমান ৰেখা কল্পনা কৰা হৈছে এই ৰেখাবিলাকক কোৱা হৈছে দ্ৰাঘিমা ৰেখা চ' এনেদৰে দ্ৰাঘিমা ৰেখা কিমানডাল আছে এই মেৰুদণ্ডডালৰ এইফালেদি এতিয়া পৃথিৱীখন যদি মই এই মেৰুদণ্ডডালতে এনেকৈ যদি সমানকৈ দুভাগ কৰি দিয়া কথা যদি মই কওঁ সমানকৈ দুভাগ কৰি দিলে মই এনেকৈ পৃথিৱীখন এনেকুৱা এটা পৃষ্ঠই পাম গোলাকাৰ হয়নে এই গোলাকাৰ পৃষ্ঠ চ' এই এটা ফালত যিমান ডিগ্ৰী কোণ সৃষ্টি হ'ব আকৌ আনটো ফালতো সিমান ডিগ্ৰী কোণ সৃষ্টি হ'ব হয়নে চ' কোৱা হয় যে ইয়াক প্ৰতি 1 ডিগ্ৰী অন্তৰে এইবিলাক দ্ৰাঘিমা ৰেখাবিলাক কল্পনা কৰিলে এইফালে মেৰুদণ্ডৰ এটা ফালত 180 ডিগ্ৰীলৈকে 0 পৰা 180 ডিগ্ৰীডাল হৈছে 180 ডিগ্ৰী এনেধৰণে কি কয় ইয়াত কল্পনা কৰা হৈছে দ্ৰাঘিমা ৰেখা তাৰপিছত ঠিক তেনেদৰে এইফালেও কৰিছে 0 পৰা 180 আৰু এটা কথা মনত ৰাখিব যে যিডাল আমি এইফালৰ পৰা গ'লে কি পাম 0 ডিগ্ৰী হয়নে মই এডাল কিয় কৈছোঁ এনেধৰণেও কল্পনা কৰিব পাৰি এডাল মই যেনিবা ধৰি ল'লোঁ দ্ৰাঘিমা ৰেখাডাল ওপৰফালৰ পৰা মই এনেকৈ ছেট কৰা কথাটো কৈছোঁ যেনিবা এনেকৈ হৈছে তেতিয়া কি হ'ব এডাল ধৰি ল'লোঁ যেনিবা আমাৰ মেৰুদণ্ডডাল হয়নে চ' মেৰুদণ্ডডাল যদি ইয়াতে যদি ধৰি লওঁ তেতিয়া আমাৰ কোণমান যন্ত্ৰত কি থাকে এনেকৈ এফাল কৰিলে মানে এনেকৈ একফাল যদি এনেকৈ কৰোঁ এইটো সৰলৰেখা হ'ল সৰলৰেখাত কিমান থাকে 180 ডিগ্ৰী হয়নে এইটো 0 পৰা এনেকৈ গৈ পেলাই 180 ডিগ্ৰী হ'ব হয়নে ঠিক তেনেদৰে আকৌ এনেকৈ যদি মই ওলোটাই দিওঁ তেতিয়া ইয়াতো কি হ'ব 0 to 180 ডিগ্ৰী হ'ব হয়নে এইটো তেতিয়া 0 ডিগ্ৰী হ'ব আৰু এইফালে 180 ডিগ্ৰী হ'ব সেইকাৰণে কোৱা হয় এই যিডাল আমাৰ মেৰুদণ্ড সেইডাল 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী হৈছে নাই এতিয়া ইয়াত আৰু এটা কথা আছে মই ক'বলৈ পাহৰিছোঁ সেইটো থাকি গ'ল মেৰুদণ্ডডালৰ সোঁফালে যিবিলাক ডিগ্ৰী মানে দ্ৰাঘিমাংশবিলাক আমি কেনেকৈ লিখিম এতিয়া যেনিবা লিখিলোঁ মই এইটো সোঁফালে আছে নহয় জানো এইটো 30 ডিগ্ৰী বুলি ধৰিলোঁ এইটো 30 ডিগ্ৰী পূব বুলি লিখিম পূব হৈছে এইটো 60 ডিগ্ৰী পূব এনেকৈ লিখিম দ্ৰাঘিমাংশবিলাক দ্ৰাঘিমা ৰেখাৰ যিবিলাক ডিগ্ৰী দ্ৰাঘিমাংশবিলাক তাৰপিছত এনেকৈ কৈ এইফালে আমি এডাল পাম 180 ডিগ্ৰী পূব হৈছে 180 ডিগ্ৰী পূব পালোঁ ঠিক তেনেদৰে আমি এইফালৰ পৰা গ'লেও আমি কি পাম বাওঁফালে গ'লে মানে এইটো 30 ডিগ্ৰী থাকিব মই হিচাপ কৰিছোঁ চব লিখা নাই এইটো 30 ডিগ্ৰী ডাইৰেক্ট লিখিছোঁ 30 ডিগ্ৰী এইটো কি লিখিম পশ্চিম বুলি লিখিম হৈছে পশ্চিম তাৰপিছত এইটো 60 ডিগ্ৰী পশ্চিম বুলি লিখিম এনেকৈ আমি গৈ পেলাই এইফালে 160 ধৰিলোঁ যেনিবা এইটো পশ্চিমেই লিখিম তাৰপিছত এইফালে আমি গৈ পেলাই কি পাম 180 ডিগ্ৰী পশ্চিম পাম
এই 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম এইটো একেডাল ৰেখাই হয় মনত থাকিবনে যে 180 ডিগ্ৰী পূব যিটো দ্ৰাঘিমা ৰেখা বা 180 ডিগ্ৰী পশ্চিম দুডাল একেডাল ৰেখাই হয় সো এডালে কি কৰিছে সমানকৈ দুভাগ কৰিছে মেৰুদণ্ডডালে এফালে পূব এফালে পশ্চিম এলে যিমানখিনি আছে এফালে 120 লিখিলোঁ যেনিবা 120 মই পূবেই লিখিম পূব ইয়াৰ পিছতে আছে আমাৰ বিষুৱ ৰেখা কথা বিষুৱ ৰেখা হ'ল এইটো আমাৰ বেলেগ ধৰণে আঁকিছোঁ হয়নে এইটো পৃথিৱীখন ধৰি ল'লোঁ তাৰপিছত এইটো আমাৰ আছিলে পূব হয়নে তাৰপিছত এফালে আছিলে পশ্চিম সো পূব পশ্চিম পূবা পশ্চিমাকৈ যিডাল একদম পৃথিৱীৰ কেন্দ্ৰৰ মাজেদি গৈছে সেইডালক কোৱা হৈছে বিষুৱ ৰেখা সো এডালক কোৱা হয় বিষুৱ ৰেখা পূবা পশ্চিমাকৈ গৈছে আৰু আগতে মেৰুদণ্ডডাল গৈছিলে তোমাৰ উত্তৰ দক্ষিণকৈ গৈছিলে তাৰপিছত পূবা পশ্চিমাকৈ যিটো কেন্দ্ৰৰ পৰিভাষে যিডাল গৈছে সেইডালক কোৱা হৈছে বিষুৱ ৰেখা আৰু এই বিষুৱ ৰেখাডালে পৃথিৱীখনৰ দুটা গোলাৰ্ধত ভাগ কৰিছে বুলি কয় সো পূবৰ এইটো পূবা পশ্চিম যিটো বিষুৱ ৰেখাৰ ওপৰৰ অংশ কোৱা হয় উত্তৰ গোলাৰ্ধ উত্তৰ মেৰু থকা ফালে কোৱা হয় উত্তৰ গোলাৰ্ধ তাৰপিছত আৰু বিষুৱ ৰেখাৰ ঠিক তলৰ ফালে দক্ষিণ ফালে থকাটোক দক্ষিণ গোলাৰ্ধ আৰু এইখিনি কোৱা হয় দক্ষিণ ফালে থকাখিনি দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় আৰু মই আগতে কৈ থৈ দিছোঁ যিটো উত্তৰ আছিলে সেইটো কোৱা হয় সুমেৰু তাৰপিছত আৰু এইফালে কোৱা হয় কুমেৰু আগতে কৈছিলোঁ তোমাৰ দ্ৰাঘিমা ৰেখা ডিছকাছ কৰোঁতে এইটো কুমেৰু এইটো আছিলে সুমেৰু তাৰপিছত এইটো উত্তৰ গোলাৰ্ধ কাক কয় বিষুৱ ৰেখাৰ ঠিক ওপৰ ফালৰ এইখিনি অংশখিনিক উত্তৰ গোলাৰ্ধ আৰু তলৰ ফালৰ কোৱা হয় দক্ষিণ গোলাৰ্ধ তাৰপিছত এইবিলাক মই ডট চিন দি থৈ দিছোঁ সেইবিলাক দেখিছে এইটো মানে কি কৰিছে ভাগ কৰি দিছে ইয়াতো ডাইৰেক্টলি লিখা নাই এইবিলাক কি হয় কিছুমান নিৰ্দিষ্ট ঠাইত এইবিলাক দিয়া হৈছে ডিগ্ৰী দিয়া হৈছে চাব দেই তো প্ৰথমটো কোৱা আৰু এটা ক'বলৈ পাহৰিলোঁ কি আছিলে যিবোৰ কল্পনা কৰা হৈছে এইবিলাকক এডালটো বিষুৱ ৰেখা বুলি ক'লোঁ হয় নহয় আগতো আমি পাইছিলোঁ দ্ৰাঘিমা ৰেখা যিটো উত্তৰ আৰু দক্ষিণ গোলাৰ্ধ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰিছিলে ৰেখাবিলাক সেইবিলাক হৈছিলে দ্ৰাঘিমা ৰেখা আৰু এইবিলাক হৈছে এবাৰ অক্ষ ৰেখা উত্তৰ দক্ষিণ পূবা পশ্চিমাকৈ যিবিলাক থাকিব এইবিলাকক কি বুলি কোৱা হৈছে অক্ষ ৰেখা তাৰপিছত আমি লিখিম এতিয়া ডিগ্ৰীত যেতিয়া লিখি দিম চ' প্ৰথমৰ বিষুৱ ৰেখা এইটোতো হ'ল 0 ডিগ্ৰী পূব বুলি ক'ব ইয়াক বিষুৱ ৰেখা 0 ডিগ্ৰী পূব অক্ষাংশ তাৰপিছত এইডাল বিষুৱ ৰেখাৰ দক্ষিণ গোলাৰ্ধৰ ফালে যিডাল আছে সেইডাল হ'ল মকৰ ক্ৰান্তি এইটো লাষ্ট বাৰ কুৱেশ্যনত আহিছিলে মকৰ ক্ৰান্তি সম্ভৱ আহিছিলে মোৰ কিবা অহা তেনেকুৱা কিবা মনত আছে চ' লাষ্ট ইয়েৰ মই এক্সামটো দিছিলোঁ যিহেতু চ' যাবাৰ বিশেষ কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ দিছিলোঁ চ' বিষুৱ ৰেখাৰ ঠিক তলতে দক্ষিণ গোলাৰ্ধৰ ফালে থকা প্ৰথম ঠিক ৰেখাডালক অক্ষ ৰেখাডালক আমি মকৰ ক্ৰান্তি বুলি ক'ম আৰু মকৰ ক্ৰান্তি কোন গোলাৰ্ধত আছে দক্ষিণ গোলাৰ্ধত আছে আৰু এইটো লিখিম আমি 23 ডিগ্ৰী 2/1 একেলগে লিখে 2/1 ডিগ্ৰী 23% 2/1 ডিগ্ৰী আৰু এইটো লিখিম দক্ষিণ অক্ষাংশ অক্ষৰেখা যিহেতু সেইকাৰণে অক্ষাংশ তাৰপিছত এক কোৱা হ'ব মকৰ ক্ৰান্তি তাৰপিছত বিষুৱ ৰেখাৰ ঠিক ওপৰ ফালে থকাডালক কোৱা হ'ব কৰ্কট ক্ৰান্তি আৰু এইটো একেই হ'ব 23% 2/1 ডিগ্ৰী এইটো যিহেতু উত্তৰ ফালে আছে সেইকাৰণে উত্তৰ অক্ষাংশ তো কুৱেশ্যন আহিব পাৰে মকৰ ক্ৰান্তি কিমান কোনটো গোলাৰ্ধত আছে মানে কিমান ডিগ্ৰী দক্ষিণ অক্ষাংশ হয় বা উত্তৰ অক্ষাংশ কনফিউজ কৰি দিব পাৰে অপশ্যনহে আহে আৰু যিহেতু চ' সেইটো হ'ব পাৰে চ' কৰ্কট ক্ৰান্তি বুলি ক'লে কৰ্কট ক্ৰান্তি যেতিয়া ক'ব সেইটো আমাৰ হ'ব 23 সমস্ত 2/1
এক উত্তৰ অক্ষাংশ হয়নে কৰ্কট ক্ৰান্তি এডাল তাৰপিছত মকৰ ক্ৰান্তি বুলি ক'লে মানে 23 সমস্ত 2/1 ডিগ্ৰী দক্ষিণ অক্ষাংশ তো এইটো কুৱেশ্যন আহিব পাৰে তাৰপিছত যেহেতু এইফালে হ'ল সুমেৰু কুমেৰু ক'লোঁ তাৰপিছত আমাৰ সেই মেৰু অঞ্চল কেইটাত কি থাকে কিছুমান তাপমণ্ডলত কি কৰি দিছে আমাৰ এইবিলাক ভাগ কৰি দিছে তাপমণ্ডলত এইবিলাক অক্ষৰেখা মই লিখিছোঁ ন এই অক্ষৰেখা কি হয় কিছুমান তাপমণ্ডলত ভাগ কৰি দিছে 4টা তাপমণ্ডলত এটা হৈছে এইটো উত্তৰ হয় ন উত্তৰ শীতমণ্ডল যেহেতু আমাৰ মেৰু এটাত সদায় কি হয় ঠাণ্ডা হয় তো শীতমণ্ডল এইটো উত্তৰ শীতমণ্ডল আৰু এইফালে দক্ষিণ ফালে থকাৰ কাৰণে এইটো কি হয় দক্ষিণ শীতমণ্ডল দক্ষিণ শীতমণ্ডল তাৰপিছত কুৱেশ্যন এনেকুৱা আহে যেতিয়া বিষুৱ ৰেখাৰ ওচৰ পাজৰে যিকেইটা তাপমণ্ডল আছে সেইকেইটা হ'ল গ্ৰীষ্মমণ্ডল এইটো দেখিছেনে এতিয়া কুৱেশ্যন এনেকৈ আহে যে বিষুৱ ৰেখা কোনটো তাপমণ্ডলৰ মাজেদি পাৰ হৈ গৈছে কুৱেশ্যন আহিব পাৰে চ' গ্ৰীষ্মমণ্ডলৰ মাজেদি বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে তাৰপিছত গ্ৰীষ্মমণ্ডল তাৰপিছত উত্তৰ শীতমণ্ডলৰ মাজত থাকিব এইফালে উত্তৰ নাতিশীতোষ্ণ মণ্ডল নাতিশীতোষ্ণ মানে কি জানেনে বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় চ' উত্তৰ নাতিশীতোষ্ণ মণ্ডল নাতিশীতোষ্ণ মণ্ডল ঠিক তেনে উত্তৰ ফালে আছে কাৰণে ইয়াক ক'লে তাৰপিছত এইফালে দক্ষিণ ফালে আছে গতিকে এইটো দক্ষিণ নাতিশীতোষ্ণ মণ্ডল গতিকে কেইটা তাপমণ্ডলত ভাগ কৰিলে মুঠ দক্ষিণ শীতমণ্ডল দক্ষিণ নাতিশীতোষ্ণ মণ্ডল গ্ৰীষ্মমণ্ডল উত্তৰ শীতমণ্ডল উত্তৰ নাতিশীতোষ্ণ মণ্ডল চ' নাতিশীতোষ্ণ মণ্ডল কেইটা মণ্ডলত ভাগ কৰিলে 3টা মণ্ডল হ'ল টোটেল কিন্তু উত্তৰ দক্ষিণ বুলি কওঁতে কেইবাটাও হৈছে কিন্তু শীতমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু এটা হৈছে গ্ৰীষ্মমণ্ডল এই 3টা মণ্ডলত ভাগ কৰিছে টোটেল তাপমণ্ডল 3টা তাৰপিছত বিষুৱ ৰেখাডাল গ্ৰীষ্মমণ্ডলত পাৰ হৈ গৈছে মই ক'লোঁ তাৰপিছত এইফালে উত্তৰ ফালে থকাৰ কাৰণে এইটো উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ শীতমণ্ডল আৰু ইয়াত কুৱেশ্যন আহিব পাৰে মকৰ ক্ৰান্তি কিমান ডিগ্ৰী হয় দক্ষিণ অক্ষাংশ এইটো মনত ৰাখিব খেলিমেলি যাতে নহয় এইটো মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখাৰ ওপৰ ফালে তাক ক'ব কৰ্কট ক্ৰান্তি 23 সমস্ত 2/1 উত্তৰ অক্ষাংশ গতিকে এইটা হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পিছতে হ'ল তোমাৰ এইটোতো আমি কৰ্কট ক্ৰান্তি বুলি গম পালোঁ 23 সমস্ত 2/1 উত্তৰ অক্ষাংশ নেক্সট যিডাল আছে সেইডাল হ'ল সুমেৰু বৃত্ত বুলি কয় ইয়াক সুমেৰু বৃত্ত আৰু ইয়াৰ অক্ষাংশ হৈছে 66 সমস্ত 2/1 ডিগ্ৰী উত্তৰ অক্ষাংশ তাৰপিছত এফালে আহিলে এইটো যিহেতু কুমেৰু এডালক কোৱা হ'ব কুমেৰু বৃত্ত আৰু ইয়াৰো একেই লিখিম 66 সমস্ত 2/1 ডিগ্ৰী দক্ষিণ অক্ষাংশ কুমেৰু বৃত্ত বুলি কোৱা হ'ব চ' কুমেৰুটো দক্ষিণ শীতমণ্ডল এইটো হ'ল উত্তৰ শীতমণ্ডল এইটো উত্তৰ নাতিশীতোষ্ণ মণ্ডল এইটো হ'ল দক্ষিণ নাতিশীতোষ্ণ মণ্ডল এইটো গ্ৰীষ্মমণ্ডল বিষুৱ ৰেখাৰ কিমান ডিগ্ৰী বুলি ক'লে মান কিমান বিষুৱ ৰেখাৰ 0 ডিগ্ৰী অক্ষাংশ তাৰপিছত যিহেতু আমি ইয়াত পালোঁ যদি কয় আফ্ৰিকা মানুহবিলাক বহুত কলা হয় ন কৃষ্ণাংগ বুলি কোৱা হয় তাহাঁতক কিয়নো হয় সিহঁতৰ মানে জলবায়ু বহুত গৰম হয় গতিকে তাহাঁতৰ আফ্ৰিকা মহাদেশখন গ্ৰীষ্মমণ্ডলত পৰে এইকাৰণে তাহাঁতৰ বহুত গৰম হয় প্লাছ এইকাৰণে তাহাঁতৰ ছালবিলাক বহুত কলা হয় গতিকে আফ্ৰিকাটো গ্ৰীষ্মমণ্ডলতে পৰে এই তাৰপিছত আহিলে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ লগত আৰু এটা কথা
কৰ্কট ক্ৰান্তিৰ ওপৰত যেতিয়া সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে তেতিয়া তাক কৰ্কট সংক্ৰান্তি বুলি কয়। কৰ্কট সংক্ৰান্তি গতিকে কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। কৰ্কট ক্ৰান্তিৰ ওপৰত সূৰ্যৰ ৰশ্মি একদম পূৰা পোনপটীয়াকৈ পৰে, সেইকাৰণে সেই দিনটোত কোৱা হয় কৰ্কট সংক্ৰান্তি। আৰু কৰ্কট সংক্ৰান্তি পৰে 21 জুন 21 জুন তাৰিখে। 21 জুনটোত কৰ্কট সংক্ৰান্তি হয়। এইটো কুৱেশ্যন আহিব পাৰে। কৰ্কট সংক্ৰান্তি, কৰ্কট ৰেখাডালৰ ওপৰত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে। তাৰপিছত এই দিনাখন যেতিয়া সূৰ্যৰ ৰশ্মি 21 জুন দিনাখন মানে কৰ্কট সংক্ৰান্তি যিদিনাখন হয়, সেইদিনাখন কি হয়, পৃথিৱীখনৰ উত্তৰে থকা যিখন ঠাই, উত্তৰে যিখিনি থাকিব ঠাই, সেই ঠাইখিনিত কি হ'ব, আটাইতকৈ দীঘল হ'ব সেইদিনাখন দিন, আৰু ৰাতি আটাইতকৈ চুটি হ'ব। মই লিখি দিছোঁ ইয়াতে, সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে, সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে, আৰু এইদিনা উত্তৰে থকা ঠাইত, এইদিনা উত্তৰে থকা ঠাইবিলাকত কি হয়, দিন আটাইতকৈ দীঘল হয়। দিন আটাইতকৈ দীঘল হয়, 1 পইণ্ট দীঘল হয়, আৰু ৰাতি আটাইতকৈ চুটি হয়। দিন আটাইতকৈ দীঘল হ'লে মানে চুটিটোৱে হ'ব, আৰু ৰাতি আটাইতকৈ চুটি হয়, চুটি হয়। ইয়াৰ পিছতে কি হ'ব, মকৰ ক্ৰান্তি কোনদিনাখন সূৰ্যৰ ৰশ্মি, যিদিনাখন মকৰ ক্ৰান্তিত কি কৰিব, সূৰ্যৰ ৰশ্মি একদম পোনপটীয়াকৈ পৰিব, সেইদিনাখন কোৱা হ'ব মকৰ সংক্ৰান্তি। মকৰ সংক্ৰান্তি কোনটো দিনাখন হয়, 22 ডিচেম্বৰ দিনাখন। 22 ডিচেম্বৰ দিনাখন কি হয়, মকৰ সংক্ৰান্তি হয়। মকৰ ক্ৰান্তিৰ ওপৰত সূৰ্যৰ ৰশ্মি একদম পূৰা পোনপটীয়াকৈ পৰে। তাৰপিছত ইয়াৰ উল্টাটো হ'ব, যিহেতু দক্ষিণ গোলাৰ্ধতে আটাইতকৈ দিন দীঘল হ'ব, মানে দক্ষিণ গোলাৰ্ধত থকা ঠাইবিলাকত আটাইতকৈ দিন দীঘল হ'ব। তাৰপিছত উত্তৰ গোলাৰ্ধতে আটাইতকৈ দিন চুটি হ'ব। তাৰপিছত দক্ষিণ গোলাৰ্ধত দিন দীঘল হ'লে ৰাতি চুটি হ'ব, এইটো গোলাৰ্ধত মানে উত্তৰ গোলাৰ্ধত তাৰ উল্টাটো হ'ব। তাৰপিছত আহিলে আমাৰ জলবিষুৱ আৰু মহাবিষুৱত কি হয়, দিন ৰাতি একদম পূৰা সমান হয়। 23 ছেপ্টেম্বৰ দিনাখন জলবিষুৱ হয়, আৰু মহাবিষুৱ হয় 21 মাৰ্চৰ দিনা। তো এইকেইটা দিনত দিন ৰাতি একদম পূৰা আমাৰ সমান হয়। গতিকে যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব।